সংখ্যক ইয়নেক্স সানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি বেডমিণ্টন চেম্পিয়নশ্বিপ 2019ৰ আৰম্ভণি কাছাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত 22খন জিলাৰ খেলুৱৈ অংশগ্ৰহণ কৰাৰ কথা কেএছএ কাৰ্যালয়ত কাৰ্বি সামাজিক সংগঠনসমূহৰ সংবাদমেল কাৰ্বি আংলঙৰ কান্থিলাংছত নীলোৎপল অভিজিতৰ হত্যাকাণ্ডত জড়িত দোষী ব্যক্তি বিচাৰ প্ৰক্ৰিয়াত দুজন ব্যক্তিৰ অকৰ্তৃত্ব হস্তক্ষেপত ডাঙৰ খাই উঠিছে একাংশ সামাজিক সংগঠন দেশত সাংবাদিক তথা সংবাদকৰ্মীসকলক ভাবুকি নিগ্ৰহৰ পৰা নিশ্চিত নিৰাপত্তাৰ কামনাৰে খেৰণী আৰক্ষী থানাৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰদান খেৰণী প্ৰেছ ক্লাব তথা সাংবাদিক সন্থাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এটা আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ কাছাৰ ইনডোৰ ষ্টেডিয়াম গ্ৰাউণ্ডত আজিৰে পৰা আৰম্ভ হৈছে 66 সংখ্যক সানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি বেডমিণ্টন চেম্পিয়নশ্বিপ 2019 ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপত ৰাজ্যৰ 22খন জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰাৰ বাবে প্ৰায় নিশ্চিত কৰিছে ডিফু কাছাৰ ষ্টেডিয়ামত 66 সংখ্যক সানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি চেম্পিয়নশ্বিপৰ শুভাৰম্ভণি অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰখাঙে উদ্বোধন কৰে Today, before my speech, I give best wishes to all participants. 67 All Assam Badminton Championship. চেম্পিয়নশ্বিপ খেলখনত 22 জিলাৰ 414 জন খেলুৱৈ অংশগ্ৰহণ কৰিব খেলখনৰ উদ্বোধনী অনুষ্ঠানত পৰিষদৰ ডেপুটি স্পিকাৰ ৰীতে সিংহে প্ৰমুখ্য ইএম আৰু এমএসি তথা কাছাৰ সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে All Assam District Badminton Championship আমি কাৰ্বি আংলঙত আৰু ইয়াৰ পিছত আমি আবাৰ চিন্তা কৰি আছোঁ নেক্সট ইয়াৰ্ছত আমি নেশ্যনেল চেম্পিয়নশ্বিপ বেডমিণ্টন যিটো ইয়াত হ'ব পাৰে চিন্তা চৰ্চা কৰি আছোঁ এই বছৰ নহ'লে 2-3 বছৰৰ ভিতৰতে আমি নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কেনে চলি আছে কাৰ্বি আংলং জিলাৰ টকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানজৰিত সংঘটিত নীলোৎপল অভিজিতৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া দিন যোৱাৰ লগে লগে এই ঘটনা সময়বোৰ পৰিৱৰ্তন হ'লেও আইনে নিজৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু বিচাৰ প্ৰক্ৰিয়া ফলস্বৰূপে প্ৰকৃত দোষীয়ে আইনগত শাস্তি পোৱাৰ কামনা কৰি অপেক্ষা কৰি আছে সাধাৰণ জনতা কাৰ্বি আংলং ন্যায়িক আদালতত হোৱা বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত ভৰসা নথকাৰ বাবে নীলোৎপল অভিজিতৰ হত্যাকাণ্ডৰ বিচাৰ লৈ যোৱা হৈছিল নগাঁও জিলাৰ ন্যায়িক আদালতত বিচাৰ প্ৰক্ৰিয়াত প্ৰকৃত দোষীয়ে আইনগত কঠোৰ শাস্তি পোৱাৰ বিপৰীতে নিৰ্দোষীয়ে শাস্তিৰ পৰা ৰেহাই পোৱাৰ কামনা কৰা হৈছে সকলোৱে কিন্তু এই বিচাৰ প্ৰক্ৰিয়াত ভৰসা নকৰি গোপাল চন্দ্ৰ দাস আৰু অজিত কুমাৰ নাথে বিচাৰ প্ৰক্ৰিয়াত জড়িত থকা অধিবক্তা আৰকৈ ইংটি কাঠাৰ আৰু চাৰলংকি ইংটিৰ ওপৰত অভিযোগ দাখিল কৰিছে অধিবক্তা দুগৰাকীয়ে সাক্ষীসকলক দাবী ধমকি দি সাক্ষী প্ৰদান কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে অকল ইয়াত নহয় এইটো সঁচা হয় এইটো তেওঁলোকে কেতিয়াবা পুলিচে মাৰামাৰি কৰিব তেতিয়া বা কোনোবা জনকটো কিবা কাম ভাল দিব বুলি ক'ব তেতিয়া কয় মিছা কথা কৈ দিয়ে পুলিচৰ আগত
কিন্তু সেইটো কোৰ্টত হ'লে সঁচা কথা কয় এইটোতো হয় এইটো তাৰ টাৰ্নিং হষ্টাইল বুলি কয় কিন্তু সেইটো বুলি পেলাই যে এইটো এডভকেটসকলে এইটো কৰাইছে বুলি কোৱাটো ঠিক হোৱা নাই আৰু এডভকেটসকলে যে কৰিছে বুলি কয় তে এডভকেটসকলেতো সেইটো কোৰ্টতো এপিয়াৰ কৰিব নহয় কি হ'লেও তাতে এই কথাটো উঠিব পাৰে নহয় জানো এইটো তেওঁলোকৰ লগত তেওঁলোকৰ এগেইনষ্টত ডাঙৰ এটা একদম চিৰিয়াছ বুলি পেলাই FIR সাবমিট কৰাটো এইটো ঠিক হোৱা নাই বুলি আমি ভাবোঁ আমি কোনো এক্সপেক্ট কৰা নাছিলোঁ এনেকুৱা হ'ব এই সন্দৰ্ভত কাৰ্বি লাম্মেট আমিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান ঝাকাছৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী খৰসিং তেৰণে ব্যক্তি দুজনৰ অভিযোগ অমূলক আৰু এই দুই ব্যক্তিৰ জাতিগত বিভাজন অনাৰ প্ৰচেষ্টা কৰা বুলি সংবাদমেলত কয় লগতে কয় যে আইন নিজৰ কামত সঠিক মতে কৰি আছে জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতিৰ স্বাৰ্থত অধিবক্তা দুগৰাকীৰ ওপৰত দিয়া অভিযোগ উঠাই ল'বলৈ বিনম্ৰ আহ্বান জনায় গোপাল চন্দ্ৰ দাস আৰু অজিত কুমাৰ নাথক আমি সবেই গম পাইছোঁ 2000 এটা ঘটনা সংঘটিত হৈছিল পাঞ্জুৰিত আৰু সেই কেছটো আইনে যিখিনি কাম কৰিব লাগে কৰি আছে আৰম্ভ কৰিলে অলৰেডি 48 একিউজ ধৰা হৈছে চাৰ্জশ্বিট কৰা হৈছে কেছ ইয়াৰ পৰা ডিফু সিভিল কোৰ্টৰ জুডিচিয়েল কোৰ্টৰ পৰা নগাঁও জুডিচিয়েল কোৰ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে ট্ৰায়েল চলি আছে আৰু আমাৰ দাবীটো হ'ল আমাৰ ডিমাণ্ডটো হ'ল এতিয়া বুলি নহয় আগৰ পৰা আমি দাবী কৰি আহিছোঁ এতিয়াও দাবী কৰোঁ আৰু ভৱিষ্যতলৈকে কেছটো বিচাৰ নোহোৱালৈকে আমি দাবী কৰিম ৰিয়েল কালপ্ৰিট যিবিলাক ৰিয়েল কালপ্ৰিটবিলাক শাস্তি পাব লাগে আইনৰ মতে আৰু তাৰ মাজতে কিন্তু যিবিলাক ইন'চেন আছে সেই ইন'চেণ্ট মানুহবিলাক হাৰাছমেণ্ট পাব নালাগে তাৰপিছত আৰু ভিক্টিমাইজ হ'ব নালাগে বলি হ'ব নালাগে লগতে আজি আমি অলপ আমাৰ বেলেগ ধৰণে ভাবি ল'ব লগা হৈছে যি দুইজন উকিলে কাৰ্বি উকিলে একিউজবিলাকৰ হৈ কোৰ্টত এপিয়াৰ কৰে সেই দুইজনৰ এগেইনষ্টে FIR ফাইল কৰা হৈছে আৰু FIRত কোৱা হৈছে এই দুইজনে উইটনেছক থ্ৰিটেনিং দিয়ে গতিকে এইটো আমি বিশ্বাসত ল'ব পৰা নাই এইটো হ'ব নোৱাৰে গতিকে যিটো এলিগেশ্যন আছে এইটো এলিগেশ্যনটো মিছা কিয়নো লিগেল যিটো প্ৰফেশ্যন এইটো নবল প্ৰফেশ্যন গতিকে সিহঁতে ধমকি দি পেলাই খাই থকা প্ৰফেশ্যন নহয় এইটো থ্ৰিটেনিং দিবা ভিটি প্ৰদৰ্শন কৰি পেলাই খাই থকা প্ৰফেশ্যন নহয় গতিকে এই যিটো এলিগেশ্যন উইটনেছক ধমকি দিয়া এই এলিগেশ্যনটো মিছা বুলি কওঁ আৰু আচলতে এইটো ইয়াৰ উদ্দেশ্যটো কমিউনেল বুলি ভাবোঁ গতিকে আমি আপিল কৰি যিবিলাক কমপ্লেইনেণ্টে ৰিকনচিডাৰ কৰক তেখেতসকলৰ কমপ্লেইনটো আৰু উইড্ৰ কৰক কমপ্লেইনটো ফৰ দি গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ কমিউনেল হাৰমনি আমি জানো আমিও ফিল কৰোঁ তেখেতসকলে যিটো ফিল কৰি আছে যি কষ্ট পাই আছে মানসিকভাৱে যি দুখ পাই আছে যিটো ক্ষতি হৈছে সেইটোতো অপূৰণীয় ক্ষতি কিন্তু কমিউনেল হাৰমনিক এটা চান্স দিব লাগে যাতে এইটো কথা লৈ পেলাই আৰু বেলেগ ধৰণৰ কথা নোলায় সেইটো আমি আপিল কৰিছোঁ তেখেতসকলে চিন্তা কৰিব আৰু যদি চিন্তা কৰে বিবেচনা কৰে পুনৰ বিবেচনা এটা ভাল কথা হ'ব আমাৰ বিশ্বাস আছে জুডিচিয়েল চিষ্টেমটো জাষ্টিচ উইল বি ডেলিভাৰ্ড টু নীলোৎপল দাস এণ্ড অভিজিত নাথ আৰু জাষ্টিচ উইল বি উড প্ৰিভেইল এতিয়া ট্ৰায়েল চলি আছে আৰু আমি এইটো এক্সপেক্ট কৰিছিলোঁ এনেকৈ আৰু অলপ বেলেগ ধৰণে আমি এক্সপেক্ট নকৰোঁ ট্ৰায়েলটো সুবিচাৰ হ'ব এই সুবিচাৰত যিবিলাকে ন্যায় পাব লাগে ন্যায় পাব কিন্তু নিৰীহ যিবিলাক আছে নিৰ্দোষী সেইবিলাক যাতে আননেচেচাৰী হাৰাছমেণ্ট নাপায় আৰু ভিক্টিমাইজ নহয় সেইটো হ'ল আমাৰ এপিল অৰুণ লেখে ৰিপৰ্ট কাট নিউজ
দেশ তথা ৰাজ্যত অথবা একোটা অঞ্চলৰ শান্তি সমৃদ্ধি আৰু প্ৰগতি সম্বন্ধে সাংবাদিক তথা সংবাদকৰ্মীসকলে বাতৰি পৰিৱেশন কৰি অহাৰ সমান্তৰালকৈ ৰাষ্ট্ৰ বিৰোধী সমাজ বিৰোধী শক্তি তথা আইন বিৰোধী কাৰ্যকলাপ কৰা সকলৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰি অহাৰ লগতে বিহিত ব্যৱস্থাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাই আহিছে উল্লেখযোগ্য সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত হৈ অহাৰ চৰ্তৰ দুৰ্ভাগ্যজনকভাৱে দেশত সাংবাদিক তথা সংবাদকৰ্মীসকলে দেশ তথা সমাজৰ শান্তি সমৃদ্ধিৰ সপক্ষে বাতৰি পৰিৱেশন কৰি অহাৰ ফলস্বৰূপে বহু সময়ত সাংবাদিক তথা সংবাদকৰ্মীসকলে ভয় ভাবুকি তথা নিগ্ৰহৰ সন্মুখীন হৈ আহিছে আৰু এই ঘৃণনীয় কাৰ্য দিনক দিনে বৃদ্ধি পাই আহিছে এই ধৰণৰ পৰিস্থিতিৰ পৰা নিশ্চিত নিৰাপত্তাৰ কামনাৰে আজি খেৰণী প্ৰেছ ক্লাব আৰু সংবাদকৰ্মীসকলে খেৰণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে উপায়ুক্ত আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ চিল মোহৰ আৰু স্বাক্ষৰ নকল কৰা অভিযোগত প্ৰশাসনে এটা দুষ্ট চক্ৰৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বাতৰি ৰাজ্যৰ বিভিন্ন বাতৰি কাকতত বৈদ্যুতিক মাধ্যম আৰু পাৰ্বত্য জিলা ডিফু চহৰৰ পৰা প্ৰকাশ পোৱা স্থানীয় কাকত বৈদ্যুতিক মাধ্যমত সবিস্তাৰে প্ৰকাশ আনিছিল খেৰণী সাংবাদিক বৃন্দই আনহাতে মন কৰিবলগীয়া কথা যে এই দুষ্ট চক্ৰটোত কেৱল দুজন যুৱকেহে সকলো কাণ্ড সংঘটিত কৰিছে এনেই নহয় তেওঁলোকৰ লগত তথা দুষ্ট চক্ৰটোৰ সৈতে আৰু বহু লোক জড়িত হৈ আছে বুলিও ইতিমধ্যে এই গোটৰ অভিযোগ উত্থাপিত হৈছে স্মাৰক পত্ৰত সন্থাই উল্লেখ কৰে যে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ চিলমোহৰ আৰু স্বাক্ষৰ নকল কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত অধিক তীব্ৰতৰ হ'ব লাগে সাংবাদিক তথা সংবাদকৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগে অসমৰ যুৱক যুৱতীসকলক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক যুৱতীসকলে স্থানীয় ভুৱা প্ৰমাণপত্ৰ ছপা কৰাসকলক কেন্দ্ৰীয় চাকৰি প্ৰদান কৰা বন্ধ কৰিব লাগে ইত্যাদি তিনিটাকৈ মূল দাবী উল্লেখ কৰে খেৰণীৰ পৰা বীৰেনিংহী ৰিপৰ্ট কাট নিউজ কাৰ্বি কুৰচাৰ সিংৰুম আমিৰ চমুকৈ KKCৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰস্তুতি কাৰ্য কেন্দ্ৰীয়ভাৱে ডিফু লুৰলাংছত ৰাংচিনা চাৰ্বৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ আগে যোৱা দেওবাৰে ৰংচিংৰুম গাঁৱত এখনি জৰুৰী সভা অনুষ্ঠিত কৰে কুৰুচাৰৰ পাৰম্পৰিক মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ কৰা সভাখনত ডিফুৰ প্ৰায় 7খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে সভাত KKCৰ কেন্দ্ৰীয় কমিটিৰ সৌজন্যত গঠন কৰা হয় কুৰুচাৰ সিংৰুম আমিৰ আঞ্চলিক শাখা কাৰ্বি সমাজত পাৰম্পৰিক পূজা সম্পাদনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কুৰুচিসকলৰ পূজা সম্পাদনৰ বিধিকে ধৰি মন্ত্ৰোচ্চাৰণৰ কাৰ্যত এই সমিল অহাৰ সপক্ষে বিচাৰ বিবেচনাৰ ক্ষেত্ৰত সমৰ্থন তথা সহায়ক হোৱাকৈ গঠন কৰা হয় কুৰুচাৰ সিংৰুম আমিৰ আঞ্চলিক শাখা Porque malam kami memilih tingkat terlibat nanti itu macam China tokokan. Nasi karki beli kami, arki beli kami. Kalau di arling di China tak kami lagi kecikrai lingla. Kita hempu kita irene atau hempu lihat ke kali dia. Anak maknya ke hempu kita lihat kali. एक सारा बंदा किसान के और मुझे आते रहे উল্লেখ্য অহা 16 ছেপ্টেম্বৰত অনুষ্ঠিতব্য কুৰুচাৰ সিংৰুম আমিৰ জিলাখনৰ ভিন্ন প্ৰান্তত থকা কুৰুচাৰ আমিৰ শাখা আমিৰ বিষয়ববীয়াসকলক উক্ত দিনা যথা সময়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ
Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত হামৰেন ৰুকাছেন কাৰ্বি হিৰজি আমিৰ উদ্যোগত আৰু কেএছএ হামৰেন মুখ্য শাখা কেএছএছ হামৰেন মাণ্ডলিক কমিটি কাৰ্বি লামেট আমিৰ আঞ্চলিক শাখাৰ সহযোগত শুক্ৰবাৰে পশ্চিম কাৰ্বি আংলং হামৰেন বজাৰস্থিত মাল্টি ইউটিলিটি বিল্ডিঙৰ প্ৰেক্ষাগৃহত সফল সম্পন্ন হৈছে কবিতা প্ৰতিযোগিতা অনুষ্ঠানত যোগদান কৰিবলগীয়া কবিসকলে অনুষ্ঠানৰ আৰম্ভণিতে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতে হামৰেন পৌৰ নিগমৰ অধ্যক্ষ বীৰেন টিছই কবিতা অনুষ্ঠানৰ উদ্বোধনী কৰে বিশিষ্ট কবি ৰঞ্জিত তেৰণৰ সঞ্চালনাত এই কবিতা অনুষ্ঠান খৰসিং তেৰণ ৰজমেৰী বেপি মালতী তেৰণ পি আৰু বলেশ্বৰ হানছেৰ কবিতাৰে শুভাৰম্ভণি কৰা হয় Sorry, the day about the people of Ivan, the one that I have some money, if we understand. If we are done, we need to know. Say, my husband had trouble enough. More than soon, I know that. If we are done, we can do কবিতা প্ৰতিযোগিতা অনুষ্ঠানত প্ৰায় শতাধিক কম বয়সীয়া কবিসকলে ভাগ লোৱা এই কবিতা প্ৰতিযোগিতা অনুষ্ঠানত ৰজমেৰী বেপি লংসিং টকবি আৰু সাৰ্থে তেৰণ প্ৰমুখ্যে জ্যেষ্ঠ কবিসকলে কবিতা অনুষ্ঠানত নিৰ্ণায়ক ভূমিকা লয় আনহাতে কবিতা প্ৰতিযোগিতা অনুষ্ঠানৰ পিছতেই হামৰেন ৰুকাছেন আমিৰ সভাপতি মঙ্গল সিং তেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ বোকাজান মহকুমাৰ অন্তৰ্গত দখৰাত আজিৰে পৰা আৰম্ভ হৈছে তিনিদিনীয়া ফুটবল প্ৰতিযোগিতা নিহাং লংৰি ব্যাপ্তিছ ৰিছ এজাং কাজালাং আমিৰ উদ্যোগত অনুষ্ঠিত প্ৰথম সংখ্যক নিহাং লংৰি ব্যাপ্তিছ কাজালাং আমিৰ ফুটবল প্ৰতিযোগিতাত ৰিছ মিলি ব্যাপ্তিছ ফুটবল দল আৰু আৰলং পেৰা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় খেলত 5-3 গলৰ ব্যৱধানৰ ৰিছ মিলি ফুটবল দলে আৰলং পেৰা ফুটবল দলক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে আজি উদ্বোধনী খেলৰ উপলক্ষে আয়োজিত অনুষ্ঠানত এছিয়ান মাষ্টাৰ গেমছত ব্ৰঞ্জৰ পদক বিজয়ী ৰাজেন ৰংপি নিকৰুৱে মুখ্য অতিথি সাংবাদিক বিষ্ণু লেখথে NKBৰ মিছন বোৰ্ড অধ্যক্ষ ডি মিলিক প্ৰমুখ আতন টকবি দখৰা ক্ৰিয়া সন্থাৰ সভাপতি চামফ্ৰি তেৰাং প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা ফুটবল খেলৰ উপলক্ষে অনুষ্ঠিত
খেলৰ উদ্বোধনী অনুষ্ঠানত তিনিটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী ৰাজেন ৰংফিয়ে খেলৰ জৰিয়তে এক কেৰিয়াৰ হিচাপে গঢ়ি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে বুলি মতামত প্ৰকাশ কৰে উল্লেখ্য প্ৰথম দিনৰ ফুটবল প্ৰতিযোগিতাখনৰ ৰিচমিলি ফুটবল দলে আৰ্লং পেৰা ফুটবল দলৰ বিৰুদ্ধে খেলি 5-3 গলত বিজয়ী হয় বুকাজানৰ পৰা আনন্দ ৰেঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ